নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, চ'ত মাহত এই বস্তু ঘৰলৈ অনাটো অত্যন্ত মংগল হয়। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, চ'ত মাহটিত এনে কিছুমান বস্তু আছে যাক নিকিনাটোৱেই মংগল, যেনে গাড়ী বাৰী জমি এনেবোৰ বস্তু কিনাটো এই মাহত শুভ নহয়। আৰু এনে কিছুমান বস্তু আছে যাক ঘৰলৈ কিনি অনাটো অত্যন্ত মংগল। এই মাহত বিধি বিধানেৰে যদি পূজা কৰা হয় তেন্তে অত্যন্ত মংগল বুলি কোৱা হয়। সেয়েহে এই মাহটিত এনে কিছুমান বস্তু আছে যাক কিনাটো অত্যন্ত মংগল। সেয়েহে জানো আহক কি বস্তু চ'ত মাহত কিনাটো অত্যন্ত শুভ মনা হয়। ১ নম্বৰতে কৰি। এই চ'ত মাহটিত যদি মা লক্ষ্মীৰ প্ৰিয় বস্তু কৰি আনিব পাৰে তেন্তে অত্যন্ত মংগল বুলি কোৱা হয়। আৰু সেই কৰি মা লক্ষ্মীৰ চৰণত ৰাখি পূজা প্ৰাৰ্থনা যদি কৰে তেন্তে মা লক্ষ্মীৰ বিশেষ কৃপা লাভ কৰিব পাৰে। ২ নম্বৰতে তামৰ পাত্ৰ। এই চ'ত মাহটিত এটি তামৰ পাত্ৰ ঘৰলৈ আনি সন্ধিয়া সময়ত সেই পাত্ৰত জল ভৰাই তাত তুলসী পাত দুটি আৰু ফুল দুটি দি লক্ষ্মীনাৰায়ণক পূজা প্ৰাৰ্থনা কৰি সেই জল ৰাখি ৰাতিপুৱা মুখ্য দুৱাৰত ছটিয়ালে দুখ দুৰ্গতি আৰু বাধা বিঘিনি দূৰ হয়। ৩ নম্বৰতে শংখ। শংখই যথেষ্ট পৰিমাণৰ পজিটিভ শক্তি বৃদ্ধি কৰে। এই শংখৰ ধ্বনিৰ দ্বাৰা নিগেটিভ শক্তি দূৰ হয় আৰু পজিটিভ শক্তিৰ সঞ্চাৰ হয়। সেয়েহে এই চ'ত মাহটিৰ ভিতৰত যদি এটা শংখ আনিব পাৰে তেন্তে ইয়াৰ দ্বাৰা ঘৰত যথেষ্ট পৰিমাণৰ পজিটিভ শক্তি বৃদ্ধি পাব। ৪ নম্বৰতে পদুম ফুল। এই চ'ত মাহৰ যিকোনো এটি শুক্ৰবাৰ বা বৃহস্পতিবাৰে এটি পদুম ফুল আনি মা লক্ষ্মীক পূজা প্ৰাৰ্থনা কৰিলে অত্যন্ত মংগল হয়। এনে কৰিলে মা লক্ষ্মী অতিকৈ সুপ্ৰসন্ন হয় আৰু ভক্তৰ সকলো মনোকামনা শীঘ্ৰেই পূৰণ কৰে। আগন্তুক নতুন বছৰটিত মা লক্ষ্মীৰ কৃপা দৃষ্টি আপোনাৰ ওপৰত সদায় থাকিব। আজিলৈ ইমানেই।